আজি মই তোমাৰ কাৰণে মোৰ নিজৰ হাতেৰে কেক বনালোঁ। খাইছোৱা না প্লিজ, টেষ্ট কৰি চোৱা। ৱাহ, তুমি মোৰ কাৰণে বনালা? ৱাহ, দেখাততো বহুত ধুনীয়া হৈছে, তোমাৰ নিচিনা। সঁচা? থেংক ইউ ছ' মাছ। ঐ নেইনা, মই অলপ মাৰ্কেটৰ পৰা আহোঁগৈ দেই। দীপ, তুমি কথা পাতা দেই এই লগত। মই অলপ মাৰ্কেটৰ পৰা আহোঁগৈ, মানে বজাৰ কেইটামান কৰিবলৈ আছে। তুমি ভাত খাই যাবা আকৌ দেই। ইমান দিনৰ মূৰত আহিছা। অঁ ঠিক আছে বাৰু। জানিছোন চেতিয়ানি। হাজৰিকানী কেনিবা যায় হ'বলা। মই আপোনালোকৰ ঘৰলৈ যাওঁ বুলি ওলাইছিলোঁ। আপুনিহে কেনিবা যায় হ'বলা। মই মাৰ্কেটৰ পৰা আহোঁগৈ, বস্তু কেইটামান আনিবলৈ আছে। মই মানে এইটো কাৰণে আহিছিলোঁ যে মোৰ ছোৱালীৰ বিয়া ঠিক হ'ল। সেই বিয়াত নিমন্ত্ৰণ দিওঁ বুলিয়ে গৈছিলোঁ। হয় নেকি? বৰ ভাল খবৰ দেখোন। ময়ো আমাৰ এই কাৰণে চৰকাৰী চাকৰি কৰা ল'ৰা এটা চাই থৈছোঁ। বৰ ভালো ল'ৰাটো, তালৈ বিয়া হ'বই আমাৰেই। খালি মানে তাই ইনজয় কৰি লওঁ বুলি কৈছে তাইৰ লাইফটো। ল'ৰাটো আমাৰ ঘৰলৈ সদায় আহি থাকে। আমাৰ এই যিহে চেহেৰা, কেনেবাকৈ বেলেগৰ চকুত পৰিলে লৈ যাব বুলি ভয়েই খাই চাগে সি। আৰু এতিয়া গ'লেও আপুনি লগ পাব ল'ৰাটো, তাইৰ লগতে কথা পাতি আছে আমাৰ ঘৰত। হয় নি? আমাৰ হ'বলগীয়া জোৱাইটো মুম্বাইত থাকে, মুম্বাইত বিজনেছ আছে। তাইও বিয়াৰ পিছত তালৈকে যাবগৈ। ছোৱালীজনীলৈ বৰ মনত পৰিব। হয় নেকি? মোৰ খালি এতিয়া দেৰি হৈছে। মই যদি বিয়াত সময় পাওঁ মই তেন্তে যাম। হ'ব দিয়ক, আহিছোঁ এতিয়া। বৰ একেবাৰে মোৰ আগত জহাই আছিল, পালে নহয় এতিয়া। বৰ হিংসা দেই মানুহবোৰৰ। চেনি, চাহপাত, আটা আৰু কি আছিল মনতে নপৰিছে নহয়। ৰিফাইন আছে, ৰিফাইন। দাদা ৰিফাইনো দিব। হেল্ল', ঐ মোক চিনি পাইছা? মই জিনা, তোমাৰ লগত যে পঢ়িছিলোঁ। হেল্ল', মনত পৰিল। কেনেকুৱা খবৰ? ভালনে? একদম ফাৰ্ষ্ট ক্লাছ। মই ঘপকৈ দেখি ভাবিছোঁ, ৱাহ, এইজনী মিনু নহয়নে? ওচৰত আহি চাইছোঁহি, এইজনী মিনুৱেই হয়। তই কি এইখন ঠাইলৈকে বিয়া হৈছ নি? 23 বছৰ হ'ল ইয়াত মোৰ বিয়া হোৱা। তুমিও কি ইয়ালৈকে বিয়া সোমাইছা নি? ইয়াত অহা 2 বছৰ হৈছে, ইয়াতে ঘৰ বনালোহি। এনেই মুম্বাইত আছিলোঁ আমি। কি? মুম্বাই? মানুহজনে মানে বিজনেছ কৰিছিল যে, সেই মুম্বাইতে বিজনেছ চলাই থাকিবলগীয়া হৈছে। এতিয়া আমি অসমৰ মানুহ অসমলৈকে আহি দিলোঁ অসমত থাকিম বুলি। এতিয়া ল'ৰাটোৱে তাতে বিজনেছ চম্ভালি আছে। কি? ল'ৰা এটাও আছে? বিয়াৰ বাৰু পাতিলা নি ল'ৰাটোৰ? নাই, ল'ৰাটোৰ বিয়া নাই পতা। মোৰো ছোৱালীজনী আছে, বৰ ধুনীয়া। এদিন আহিবা ছোৱালীজনী লৈ আমাৰ ঘৰলৈ। আৰু আমাৰ ঘৰৰ এড্ৰেছটো এইটো লোৱা, আৰু ফোন নম্বৰটো ইয়াতেই লিখা আছে। আহিলে মানে ফোন কৰি দিবা। ব'লা অলপ সেই কফি শ্বপখনত বহি কথা পাতোগৈ। ঠিক আছে ব'লা, খালি মই বস্তুকেইটা লৈ লওঁ দেই। জল্দি লোৱা, জল্দি। দাদা দিয়ক। মা আহিলা? আহিলোঁ। খুৰীৰ বৰ ভাগৰ লাগিছে পাই। যোৱা দেই না, তুমি কামখিনি কৰি দিয়াগৈ। দীপ, তুমি যোৱাই নাই? ৱাহ, কি কথা কৈছা আকৌ মা? তুমি নিজে কোৱা নহয় নি দীপক ভাত খাই যাবলৈ? ক'লোঁ বুলিয়ে ৰখিব লাগে নেকি? আমিও কোনোবা আলহী আহিবলৈ মানে কমেই আৰু এনেকুৱাকৈ। তাকে বুলি আলহীয়ে জানিব লাগে নহয় ৰখিব লাগে নে নেলাগে সদায় সদায় নোকৰ ঘৰত ভাত খাবলৈ। চৰকাৰী চাকৰি কৰা কি নিজে ভাত কিনি খাবও নোৱাৰা নেকি? ভাত বনাব মন নাই যোৱা চাগে আকৌ। মই যাওঁ দেই না। মাৰ কি হ'ল আকৌ দীপক এনেকুৱাকৈ ক'লে যে আজি? চীনাজনী যে ইমান ধনী, তাইৰ ল'ৰাটোলৈ যদি আমাৰ দিব পাৰোঁ। ৰাজুক আৰু ৰাজুক। মা কি ভাবি আছা? তোৰ কথাই ভাবি আছোঁ। তুমিনো মোৰ কথা কি ভাবিছা? দীপক যে এনেকৈ পঠিয়াই দিলা, সি বহুত বেয়া পালে চাগে। মই এটা ফচাই লৈছোঁহে চাকৰি কৰা ল'ৰা,
তাত আকৌ তুমি চেঁচা পানী ঢালি দিলা। বাদ দেচোন এইবোৰ ডিপ চিপ, গুলি মাৰ আজিৰ পৰা। তোৰ কাৰণে মই এনেকুৱা এটা ল'ৰা চাই থৈ আহিছোঁ। ৰাজুক কৰিবি বেটি, ৰাজুক। কি মা, সঁচা? কোননো কোন? এই আজি মোৰ লগৰ এজনী লগ পালোঁ, জিনা। তাইৰ লগত বহুত সময় কথা পাতিলোঁ। সিহঁতৰ বিজনেছেই আছে। তাইৰ এটাই ল'ৰা মুম্বাইত থাকে, আৰু সেই ল'ৰাটোলৈকে মই তোক বিয়া দিম বুলি ভাবিছোঁ। আমাৰ দুইজনীকে সিহঁতৰ ঘৰত এদিন ফুৰিবলৈ মাতি পঠিয়াইছে। এনেকুৱা ধনী কৈছোঁ নহয়। এতিয়া অসমতো সিহঁতৰ বিজনেছ, মুম্বাইতো সিহঁতৰ বিজনেছ, আৰু ক'ত ক'ত বা আছে। অ' মাই গড, তুমি জানা মা নহয় মোৰ, ভগৱান ভগৱান। অ' মাই গড, কেতিয়া যাবা কেতিয়া যাবা? ৰ যাম। তোক প্ৰথমে পাৰফেক্ট বনাই ল'ব লাগিব ন। এইকেইদিন নেখাবি বেছিকৈ, আৰু অলপ ক্ষীণাব লাগিব তই। আৰু পাৰ্লাৰলৈ লৈ যাম তোক ফেচিয়েল কৰাবলৈ। স্কিনটো যে তোৰ অলপো ভাল নহয়। মই ক্ষীণ নহয় নি? মোৰ ফিগাৰটো কিমান শ্লিম দেখা নাই? আৰু ক্ষীণাব লাগিব, আৰু ক্ষীণাব লাগিব। মুঠতে তই সকলোতকৈ পাৰফেক্ট হ'ব লাগিব। অ'কে। ঐ নেনা, হ'লনে তোৰ? অঁ গ'ল। মই ক্ষীণালোঁ জানো, চোৱা না। দেখিছে আগতকৈ অলপ হ'লেও ক্ষীণ লাগিছে। আৰু শুন, কথা একদম ষ্টাইলত পাতিবি, আৰু মাজে মাজে ইংলিছত কবি। অ'কে মম। অঁ তাত মোক মম বুলিয়ে মাতিবি দেই। অ' মাই গড, দীপে ফোন কৰিছে। হেল্ল'। অঁ দীপ, কোৱা। না মই তোমাৰ লগত আৰু ৰিলেশ্যনত থাকিব নোৱাৰোঁ। কিয় মানে? চোৱা, মই তোমাক এতিয়াই খোলাখুলিকৈ কৈ দিছোঁ, মোক মুম্বাইত থকা ল'ৰা এটাৰ লগত মোৰ বিয়া ফিক্স হৈছে। মই তাৰ লগতে বিয়া হ'ম। এতিয়া তুমি ফোন থ'ব পাৰা। ব'লা যাওঁ এতিয়া মা। অঁ ব'ল। আৰু মা মানি থাক, মম বুলি মাতিবি, আৰু যিমান পাৰোঁ ষ্টাইলত কথা কবি। অঁ পালাহি ন তোমালোকে? অঁ এইজনী তোমাৰ ছোৱালী, বৰ মৰম লগা দেই। অঁ এই মোৰ ছোৱালী বহুত স্মাৰ্ট আছে। হাই আণ্টি, আপোনাৰ গুড নে? গুড। আমাৰ এই মানে ইমান অসমীয়া ভালকৈ ক'বই নাজানে, ইংলিছতে বেছিকৈ কথা পাতে। আণ্টি ঘৰটো এমটি হৈ আছে নে? অকল আপুনিয়ে আছে? অঁ অকল ময়ে আছোঁ। আমাৰ এই গানো গাব জানে। অঁ বৰ ভাল কথাচোন। তোমালোকে বহা দেই, মই চাহ আনোগৈ। লাগে চাহ নেখাওঁ, এই গান এটা শুনি লওক আকৌ। অঁ ঠিক আছে, গোৱা। অঁ আপোনালোকে ইমান জোৰ কৰিছে যদি ছিংগিং কৰিয়ে দিওঁ বাৰু। বাবা বৰ ধুনীয়া। আণ্টি আপোনাৰ ল'ৰাটোৰ ৰুমটো চাই লওঁ। অঁ অকল তাৰ ৰুমটো কিয়, গোটেই ঘৰটো চাব পাৰিবা, যোৱা। এই নেনা ৰ, ময়ো চাম। আহক মই দুয়োজনীকে দেখুৱাম, আহক মোৰ লগত। আমি ল'ৰাটোৰ ৰুমটোকে দেখাই লওঁ বাৰু। এইটো মোৰ ল'ৰাটোৰ ৰুম। ৱাও, ইমান ধুনীয়া ৰুমটো, একদম মোৰ মন পচন্দৰে বাৰু ৰুমটো। সেই ফটোখন কাৰ? সেই ফটোখন মোৰ ল'ৰাৰ আৰু তাৰ গাৰ্লফ্ৰেণ্ডৰ। সিহঁত দুয়োটাৰ যোৱা মাহত এংগেজমেণ্ট হৈ গৈছে, আৰু 3 মাহমানৰ পাছতেই সিহঁতৰ বিয়াখন পাতি দিম। মাতিম আকৌ, নহাকৈ নাথাকিবা তোমালোকে। অ' মাই গড।